হেল্ল' গাইজ, সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এতিয়া ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ গা ধুই আহিয়ে, কাৰণ আজি এফালে যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। মানে কি, কাইলৈ আছে মোৰ জীৱনৰ দ্বিতীয়টো ইণ্টাৰভিউ বুলিয়ে ক'ব লাগিব। ফিজিকেল ইণ্টাৰভিউ আছে কাইলৈ এক্সাইজ কনষ্টেবলৰ। তো তাত হ'ব লীলাবাৰী বেটেলিয়ান কেম্পতে হ'ব। তাৰ কাৰণে যাম। আমি ফিল্ডত গোটেইকেইজনী বা ভণ্টি প্ৰেক্টিছ কৰি আছিলোঁ। আমি গোটেইকেইজনী একেলগে যাম। ভিডিঅ'বিলাক আপোনালোকে চাই থাকিলে গম পাব, কাৰণ কাইলৈ ভিডিঅ'টোতো মই কৰিব নোৱাৰিম, কাৰণ তাত মানে মোবাইলটো যিখন নিবলৈ নিদিয়ে। আৰু ঘৰত বিয়াৰ প্ৰস্তুতি চলি আছে পূৰা। সেইকাৰণে দাদা ভাইটিহঁতে খৰি কাটি আছে। তো আপোনালোকক সিহঁতকো দেখুৱাই থাকোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। কিবা কিবি যোগাৰ কৰি আছে ভাতৰ কাৰণে। আৰু এইফালে ভাতৰ কাৰণে পূৰা যোগাৰ কৰি থৈছে। এয়া ভাত উঠাই দিলে মিনি। আৰু এইফালে আহি আছে, এইফালে খৰি কাটি আছে চাওক সকলোৱে। এতিয়া কাম কৰি দেখুৱা, ভিডিঅ' কৰিছোঁ যে নহ'লে বহি আছে দেই। এইফালে পূৰা খৰি কাটি এনেকুৱা থৈ দিছে, গছ চছ কাটি। পেহী খুৰাহঁতে একদম পূৰা ভাত বনাই আছে দাদা ভাইটিহঁতৰ কাৰণে। সিহঁতি খৰি কাটি হোৱাৰ পিছতে ভাত পানী খাব। আৰু তাৰ আগতে মই ভাত পানী খাই বৈ ৰেডি হৈ লওঁ। তাৰ মানে ডকুমেণ্টছখিনি চেক কৰি লওঁ, এবাৰ জোতা চেণ্ডেল ভৰাই লওঁ ভালকৈ। তো লাহে লাহে ময়ো এতিয়া ৰেডি হওঁ, সোনকালে ওলাই যাব লাগিব। আৰু আশীৰ্বাদ কৰক যাতে মানে ভাল হয় আৰু কাইলৈ দিনটো। খাবলৈ হৈ গ'লে ভাত খাই আছে চবেই। মই ভাত খাই আছো। আমি ষ্টেচন পাই গ'লোহি। কষ্টটো ভাবিছো লগত উঠিব লাগিব নহয়। ভিৰ মই চাই আছিলো মোবাইল। নামিলোঁ। এতিয়া বেটেলিয়ান কেম্পৰ কাৰণে যাবলৈ আমি টেম্পুত উঠিলোঁ। ষ্টেচনত নামিলোঁ, গৈ আছোঁ এতিয়া বেটেলিয়ান কেম্প। গ'লোহি বেটেলিয়ান কেম্পত। তো ইয়াত এতিয়া বিশেষ খোৱাই নাই, ইণ্টাৰভিউ হৈয়ে আছে। ছোৱালীবিলাক ওলাই ওলাই আহি আছে আৰু ইয়াত পূৰা ভিৰ হৈ আছে। আমি এতিয়া ৰুম লৈ লওঁগৈ বাহঁতৰ লগতে। তো ৰাতিটো থাকি লওঁ, কাইলৈ ইয়াতে লাইন পাতিম ইমাৰৰ পৰা তালৈকে। বাকী ভিতৰত ভিডিঅ' কৰিব নোৱাৰোঁ, সেইকাৰণে বাকীখিনি আপোনালোকক কৈ থাকিম আৰু কথা। আৰু এতিয়া আমি খুৰীহঁতৰ ঘৰ পাই গ'লোহি, মুনুবাহঁতৰ। তো এতিয়া ভিডিঅ'টো ৰাণী ইফালে বহি আছে। ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰি দিওঁ। কাইলৈ কি কি হয় আপোনালোকক নেক্সট এটা ভিডিঅ'ত ক'ম। তেতিয়াহ'লে আজিলৈ বাই বাই।